हेलो की खबर सकलोरे आशा करूँ सकलो भाले आछे आमारो भाल भाल माने बर बेसी भाल नहय कारण बहुत बेसी गरम परिছে गरमत एकदम माने থাকিব পৰা নাই আৰু এতিয়া মই অকমান ওলাই গৈছিলো ওলাই মানে কিবা কিবি বজাৰ কৰিবলৈ আছিল বজাৰ কৰি আহিলোগে আৰু গৰমত আহি একদম থাকিব পৰা নাই দেখিছে না গোটেই ঘামি গৈছো ইয়াত বহুত বেছি গৰম পৰিছে বৰষুণটো বহুত দিন দিয়াই নাই মানে প্ৰায় পাহৰিলো বৰষুণ কেতিয়া দিছিলে ইমান দিন হৈ গ'ল আৰু বৰষুণ দিয়াই নাই আৰু সেই বহুত বেছি ৰ'দ দিছে অঞ্চ গ'ল স্কুল তাৰ এক্সাম চলি আছে তাক আকৌ আনিবগৈ লাগিব 3টা বজাত এতিয়া 11টামান বাজিবই হ'ল আৰু চাই থাকিব ব্লগটো আগলৈ এতিয়া চুলিটলি ধুই লওঁ গৰমত ঠিক আছে তেতিয়ালে আগলৈ ব্লগটো চাই থাকিব আপোনালোকে আৰু মই চুলিটলি ধুই আহিলোঁ গৰমত আৰু আজি বজাৰলৈ যে গৈছিলোঁ তাত তাৰমানে কেঁচা আম ওলাইছে এতিয়া কেঁচা আম সেইটো কাৰণে এটা লৈ আহিছিলোঁ এইটো কেঁচা আমটো আৰু ভাবিলোঁ এইটো আজি কিবা এটা বনাম কিবা মানে জাম বনাম আৰু আপোনালোককো দেখাম কেনেদৰে বনাম তেতিয়াহ'লে চাই থাকিব আগলৈ ব্লগটো এতিয়া কাৰেণ্টটো গুচি গ'ল আৰু আপোনালোকক মই দেখাম এইটো মই কাটি লওঁ তাৰপিছত আপোনালোকক দেখাইছোঁ আমটো এনেকৈ বাকলিটো মিহি মিহিকৈ কাটি ল'ব আগতীয়াকৈ কেঁচা আমৰ আৰু বহুত কিবা কিবি বনাব পাৰি মই আজি বজাৰত পালোঁ যে মানে ভাবিলোঁ লৈ যাওঁ আৰু মই এনেও ভালো পাওঁ খাই কেঁচা আম এতিয়া মানে পানী ওলাই গৈছে মুখেদি কেঁচা আম বুলিলে একদম মুখেদি পানী ওলাই আহে এইখিনি এনেদৰে কাটি ল'লোঁ সৰু সৰুকৈ আৰু মই এপিচ খাম মই ৰৈ থাকিব নোৱাৰোঁ পানী ওলাই গৈছে মুখেদি মানে এতিয়া মই কুকাৰত আমখিনি দি দিম দি ইয়াতে দিম 1 কাপ পানী দিম 1 কাপ আৰু আধা দিম দি পেলাই এইটো 2-3 মিনিটৰ কাৰণে মই বইল হ'বলৈ দিম এটামান চিটি আহিব আৰু তাতকৈ বেছি আহিব নালাগে চিটি অহাৰ পিছত আপোনালোকক আকৌ দেখাইছোঁ এতিয়া কুকাৰৰ ঢাকনিটো খুলিলোঁ এয়া দেখিছেনে ধুনীয়াকৈ সিজিলে এটা চিটি আহিলে আৰু হৈ গ'ল যেহেতু আমবিলাক বহুত কোমলে হয় ন সেইকাৰণে জলদি সিজি যায় আৰু এইখিনি মই যতনতালৈ উলিয়াই ল'লোঁ উলিয়াই এতিয়া কেৰাহী এখন গৰম কৰি লৈছিলোঁ সৰু কেৰাহী এখন তাতে এতিয়া দি দিম আৰু অলপ সময় এয়া উতলিবলৈ দিম গেছটো লো ফ্লেম কৰি আৰু হিলাই থাকিব দিব মাজে মাজে যাতে তলফালৰ পৰা ধৰি নাযায় আৰু আনিলোঁ কাৰণে ভাবিলোঁ বনাওঁ আৰু ভাবিলোঁ লগতে আপোনালোককো দেখাওঁ কেনেদৰেনো বনাওঁ মই আৰু এতিয়া দিছোঁ 1 কাপ চেনি চেনিখিনি দিও অলপ সময় হিলাব লাগিব ভালকৈ মিক্স হ'ব লাগিব সেইকাৰণে এতিয়াও প্ৰায় 3-4 মিনিট আকৌ ভালদৰে উতলাব লাগিব এটা হৈয়ে গৈছে প্ৰায় আৰু অলপমান দিম এতিয়া ইলাইচি পাউডাৰ অলপমান দিছোঁ যাতে গোন্ধটো অলপ ধুনীয়া আহে সেইবাবে দালচেনিও দিব পৰা যায় মই ইলাইচি দিছোঁ এতিয়া হ'লে আৰু বেছি সময় নাই হ'বলৈ মোৰ জামখিনি ৰেডি হৈ গ'ল হাতখনে এনেদৰে চুই চালে গম পোৱা যাব যদি আঠা আঠা হয় মানে তেতিয়া হৈ গৈছে আৰু এতিয়া কেঁচা আমৰ যেহেতু ছিজন আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব পাৰিব হেল্ল' আকৌ বহুত সময় মূৰত আপোনালোকক লগ পাইছোঁ আবেলি স্কুলৰ পৰা আহি শুলোহি অলপ সময় শুই মেলি এতিয়া উঠা অলপ সময় হ'ল বাৰু আৰু এতিয়া ৰাতিয়ে হ'ল আৰু অঞ্চে বোলে কিবা আপোনালোকক দেখায় এইকেইদিন আনিছিলে মানে ওচৰতে আমাৰ মালা এখন হৈছিলে তালৈ গৈছিলোঁ আৰু সেই তাৰ পৰা লৈছিলে আৰু সেইকাৰণে দেখাই বোলে দেখুৱা মই মোৰ চুলি মোৰ এনেকুৱা নে সৰু থাকোঁতে এনেকুৱা আছিলোঁ অ'কে তই এনেকৈ টিপি দিয়া ৰাইটিং টেবলেট আৰু কি আনিলা দেখুৱা এইখন আনা 2 দিন হৈছিলে আৰু ভাঙি মানে শেষ কৰি এয়া স্কুললৈ নি একেবাৰে বেয়া কৰি পেলালে ইয়াত ধৰি আছে মেথছ স্বপ্না আছে অ'কে ভাল লাগিছে
চাচোন সেইটো দেখাই নাই থৈ দিয়া দে বেয়া হৈ যাব লাহেকৈ সোমোৱা অঁ আৰু কি আনিলা চাওঁ দেখুওৱা আৰু দেখুওৱা সেইকেইটা দেখুৱালা ন এইটো দেখুৱাই দিয়া এইটো দেখুৱাই দিয়া তুমি নিজে চোৱা তাক মানে বস্তু দেখিলেই লাগে ক'ৰবাত গ'লে বন্ধুৱে তেলে থৈ দিছা কাইলৈ কি এক্সাম আছে ৰাইমছ আছে এতিয়া পঢ়িব লাগে নহয় অকণমান মই পঢ়িম এতিয়া পঢ়িবা আমাৰ দেউতা কেনি গ'ল দেউতা কেনি গ'ল দেউতা ফিজ চাপাতে দেউতা কেমেৰা আগলৈ একদম আহিবই মন নকৰে অকণ ইমান লাজ নাহে দেউতা লাষ্টে দেউতা তুমি ল'ৰা মানুহ হৈ পেলাইও লাজ কৰা না অঁ ল'ৰা মানুহ হৈও দেউতাই লাজ কৰে লড়কি হয় তুমি বাই বাই কৈ দিয়া হ'ব দিয়া দেউতাই লাজ কৰে যেতিয়া লাজ ভাগিব তেতিয়া আহিব এদিন তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম চাই থাকিব আগলৈ ভিডিঅ'বোৰ মোক বাই 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 কোৱা বাই